মৰ্নিং কি খবৰ সকলে খবৰ নিশ্চয় ভাল। আজি ভাবিলোঁ বেলেগ ভিডিঅ' এটা বনাই দিওঁ, কাৰণ মায়ে কিবা এটা বেলেগ প্ৰচেছ কৰি আছিল, তাকে মই ভাবিলোঁ বনাই দিওঁ। এয়া প্ৰথমতে দেখাইছোঁ খেৰ, এতিয়া মায়ে চূণ জিকাই আছে। কিহৰ কাৰণে কি কথাখিনি কোনো গম পোৱা নাই, চ' মই ভাবিলোঁ কি আজি ভিডিঅ' এটা বনাই দিওঁ, সকলোৱে গম পাব, ঘৰত বনাবও পাৰিব ন। ইয়াক মানে খেৰখিনি আমি ধুই আনিছোঁ, ধুই আনি পেলাই এতিয়া ইয়াতে চূণ দি পেলাই পানীখিনি থৈ দিছোঁ হা। মানে কিহৰ কি গোটেইখিনি চাই থাকিলে গমেই পাব বাৰু। মই বিশেষকৈ কৈ থকা ময়ো ইমানখিনি ভালকৈ নাজানো বাৰু। মায়ে এতিয়া মুখে কৈ আছে চাই থাক ভিডিঅ'টো, কৰি থৈ দি, তেতিয়া পিছলৈকে গম পাবি বুলি। এতিয়া আমি চূণখিনি দি পেলাই এনেকৈ পানীখিনি দি পেলাই খেৰখিনি ধুই অনা খেৰখিনি ইয়াতে জবৰাই মানে কি ভৰাই দিলোঁ। 2 দিনমানলৈকে থৈ দিছোঁ আৰু ইফালে এইখিনি গুটি হয়, মানে আমি মাছৰুমৰ খেতি কৰোঁ বুলি ভাবিছোঁ, তাকে মায়ে মানে হেৰি কৰিছে। এইকেইটা আগৰকেইটা আমি আগতে লগাইছিলোঁ এনেকৈ, ইফালে যে ছাইডত আছিল অলপমান এইটোত বেছি দিন হোৱা নাই। এইকেইটাৰ পৰা আমি বহুত খালোঁ, মানে 3-4 কেজিমান কৰি ওলাইছিলোঁ, এইকেইটা খালোঁ। আৰু এইবাৰ ফুলিলে বাৰু দেখাম, পাহৰিয়ে যাওঁ মই ফুলিবৰ কাৰণে, দেখাবৰ কাৰণে। আৰু সিমান হেৰিয়ে নহয়, যিমানে পানী দি থাকে সিমানে ফুলি ওলাই থাকে, যিমানে পানী শুকান হৈ থাকে সিমানে হেৰি নহয় বাৰু, পানী দি থাকিলে ওলাই থাকিব। আৰু তাকে ভাবিলোঁ কি আজি ভিডিঅ' এটা কৰি পেলাই দেখাই দিওঁ। এইকেইটা আগতে মানে বেছি দিন হোৱা নাই, এইকেইটা আজি 4-5 দিনমান হ'ল লগাবৰ কাৰণে। আৰু ইয়াৰ ৰ'দত বহি কমলা খাবলৈ বোলে এইকেইটা আৰু পিছদিনাৰ পৰিৱেশ হয়। এইকেইটা তাৰমানে আমাৰ উঠাব পৰা হৈছে, মানে কি 2 দিন থাকিল, এতিয়া উঠাব পৰা হ'ল। ইভিনিং টাইমত মোৰ গাটো বহুত বেয়া আছিল, মই শুই আছিলোঁ। মায়ে কৈছে কি এইকেইটা গুটিকেইটা দিব লাগে, তই ভিডিঅ' কৰিবি এইখিনি খেৰখিনি অলপমান শুকাব দিছিল, মানে আধা শুকনা হোৱাৰ পিছত এইকেইটা আকৌ বেলেগকৈ খেৰ ভিজাই থৈছোঁ, নতুনকৈ মানে খেৰ ভিজাই থৈছোঁ। তাৰপিছত এয়া ভাইটিয়ে চাইছোঁ পলিথিনটো লৈ পেলাই কৈ আছে মোকো কৰ অলপমান। আমি এতিয়া এই গুটিবোৰ ভাঙি আছোঁ, তিনিটাই মিলি পেলাই। ভাইটিয়ে একদম গোটেই মোচাৰি দিছিল। এতিয়া গুটিবোৰ ভাঙি লৈ পেলাই মানে ভাগ কৰি দিব লাগিব। তাৰপিছত এয়া মই মানে নাজানো, মায়ে শিকাই দি আছে এনেকৈ কৰ তেনেকৈ কৰ বুলি, আৰু ভাইটিয়ে ভিডিঅ' কৰি আছে। চাওকচোন, সি আৰু আজিকালি ভিডিঅ'ৰ নামত ইমান পগলা হৈ গৈছে। এয়া মায়ে মানে কি ভাগ কৰি ল'লে, এটা পলিথিনত কেইটা কৰি ভাগ দিব, আৰু মায়ে ভাগ কৰি লৈছে আৰু 4টা কৰি ভাগ দিব লাগে ইয়াৰে এটা পলিথিনত। খেৰখিনি মানে হেঁচি ভৰাব লাগে, তাকে মানে মায়ে ক'লে কি দেখাই দি, তেতিয়া বেলেগৰো সহায় হ'ব বুলি। তাকে মানে মই ভিডিঅ' কৰি দেখাই দিলোঁ। আপোনালোকে যদি বনাব বিচাৰে বনাব পাৰে, আৰু বহুত মানে কি বেছি হেৰি নহয়, মানে সহজতে। আৰু আমি বহুতখিনি বনালোঁ, বহুত খালোঁ, আৰু ঘৰত কেইটামান বনাই পেলাই থৈ দিছোঁ। মই পিছত লাগে এইটো ভালকৈ ভিডিঅ' এটা বনাই পেলাই দেখাই দিম। গুটিটো মাজত দিব নালাগে, গুটিটো চাইডে দিলেই হ'ল, মাজত দিব নালাগে। আৰু চাইডে দি পেলাই খেৰটো হেঁচি ভৰালেই হ'ল। বিশেষ একো টান কাম নহয়, কৰিলে কৰিব পাৰে সকলোৱে, এইটো বেছি টানৰ কাম নহয় বাৰু, আমি কৰিছোঁ। আজিলৈ বাই বাই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজি ইয়াৰে ওপৰতে ভিডিঅ'টো বনাই দিলোঁ।